কিবা এটা স্পেচিয়েল খাম বুলি ভাবিলে মানুহজনক যে ইমান ফুচলাব লাগে নহয় আৰু সেইবুলি মই আজি ঠিক কৰিলোঁ পনীৰ বনাম। তাৰ কাৰণে ধুনীয়াকৈ পিঁয়াজ এটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কেপচিকাম, বিলাহী, কেঁচা জলকীয়া আৰু আদা নহৰু আৰু অলপমান পিঁয়াজ ছাইডত কাটি ল'লোঁ আৰু পনীৰখিনি ধুনীয়াকৈ এটা ছাইজত কাটি লৈছোঁ, দেখিছেনে? আৰু কেৰাহীখন গৰম হওঁতে অকণমান বাটাৰ দি দিলোঁ পনীৰখিনি অকণমান ফ্ৰাই কৰিম বুলি আৰু ধুনীয়াকৈ পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত সেইখিনি কাঢ়ি পেলাই মই তেল দিলোঁ, কেৰাহীখন গৰম হওঁতে জিৰা আৰু শুকান জলকীয়া দিলোঁ, লগতে পিঁয়াজখিনি দি অকণমান ভাজি ল'লোঁ, লগতে বিলাহীখিনি দি দিলোঁ আৰু অকণমান জিৰা গুড়ি, কাশ্মীৰী মিৰ্চি পাউডাৰ অকণমান দি ধুনীয়াকৈ ভাজি থাকিলোঁ। আৰু সেইফালে দেখিছেনে পূৰা বিজি, আৰু এইফালে মই কেপচিকামখিনি আৰু পিঁয়াজখিনি দি একেলগে ভাজি ঢাকনখন মাৰি দিলোঁ। ভাজি ৰখা পনীৰ এপিচ বোলো টেষ্ট কৰা, সেইটোকে সি ভাবি আছিলে যে দিব বুলি আৰু এয়া লাষ্টত হালধি আৰু নিমখ দি ধুনীয়াকৈ আকৌ এবাৰ ভাজি ল'লোঁ আৰু লাগি ধৰাত পানীখিনি দি দিলোঁ। পানীখিনি দিয়াৰ পিছত পনীৰখিনি ধুনীয়াকৈ দি পেলাই অকণমান ফ্লেভাৰৰ কাৰণে গৰম মছলা এড কৰিলোঁ আৰু এয়া হৈ গ'ল মোৰ পনীৰ আজি। আৰু ধুনীয়াকৈ গৰম ভাতৰ লগত ইমান মজা লাগিলে খাই, আপোনালোকেও বনাই খাই চাব। আজিলৈ আহিছোঁ, বাই বাই।